আপুনি ৰোগী চাই আছে, আপুনি এই ড্ৰেছৰ ৰোগী চাই আছে কিয়? নহয় নহয় মানে আপুনি এই ড্ৰেছৰ ৰোগী কিয় চাই আছে? এইটো কথা নহয়। কথা নহয়, আপুনি ৰোগী কিয় চাব এই ড্ৰেছত? আপোনাৰ এতিয়া হস্পিটেলত অহাৰ ৰুল নেকি এনেকুৱা? এনেকুৱা ৰোল নহয়, মই মানে চুইচ অন কৰিবলৈ আহিছোঁ। চুইচ অফ কৰি আপুনি ৰোগী চাই আছে, আপোনাক মই দেখিছোঁ আপুনি ৰোগী চাই আছে। আপুনি ডক্টৰ হয়, আপুনি হস্পিটেলত এনেকৈ কিয় আহিব? হা? আপুনি হস্পিটেলৰ ডক্টৰ হয় এনেকুৱা কৰি কিয় আহিব ৰোগী চাব? হা? কওক, কিয় এটা কওক। আপুনি ডক্টৰ হয় এনেকুৱাকৈ ৰোগী চাব কিয় আহিব? আপোনাৰতো ড্ৰেছ নেকি এইটো আপোনাৰ? এইটো ড্ৰেছ নহয়, কিন্তু চালোঁ যে দুটামান ইমাৰ্জেঞ্চি পেচেণ্ট। ইমাৰ্জেঞ্চি পেচেণ্ট আপুনি ড্ৰেছ কৰি আহিব লাগিব না। আপুনি এইটো ড্ৰেছ নেকি আপোনাৰ? আপুনি নিজে কওক আপোনাৰ ড্ৰেছ নেকি এইটো? নহয়, কিন্তু পেচেণ্টৰ বেনিফিটৰ কাৰণে এইটো কৰি পেচেণ্টৰ বেনিফিটৰ কাৰণে আপোনাৰ ডিউটি টাইমত আপুনি এই হস্পিটেলত থাকিব লাগিব না। ঘৰত আপুনি কি কৰে, ৰুমত কি কৰে আপুনি? নহয়, ইমাৰ্জেঞ্চিখিনি চাই আছোঁ। ইমাৰ্জেঞ্চিখিনি আপুনি আপোনাৰ ডিউটি টাইমত আপুনি ড্ৰেছ কৰি আপুনি ডিউটি শেষ কৰি আপুনি এই লিবাজত থাকিব, এই ড্ৰেছত থাকিব। আপুনি ড্ৰেছ নকৰা কৰি আপুনি ঘৰত আছে, ৰোগী নাথাকে আপুনি। আহি আছে মানে নহয়, আপুনি কৈ যাওক। এই চাওক, এজন ডক্টৰ ধনতলা আমাৰ হস্পিটেলত ডক্টৰ, এওঁ ডিউটিৰ সময়ত ঘৰত আছিল, ৰুমত আছিল, ৰোগী ইয়াতে ভৰ্তি আছে। আপোনালোকে চাব পাৰে ৰোগী ইমান ৰোগী ইয়াতে আছে, আৰু এওঁ এই ড্ৰেছত ৰোগী চাই আছে। আপোনালোকে চাওক।